ঈশ্বৰকে গম্বুক অৰ্থাৎ ঈশ্বৰৰ শব্দ বা বাক্য চেনেলটোলৈ সকলোকে নমস্কাৰ। জীৱনত জানিবলগীয়া কথা 5টা বিষয়ে জনোৱা হওক। 1 নম্বৰ, জ্ঞানবান সন্তানে নিজৰ পিতৃৰ কথা শুনে, কিন্তু নিন্দকে সনোযোগ নুশুনে। 2 নম্বৰ, মানুহেই নিজৰ মুখৰ ফলৰ দ্বাৰাই মংগল ভোগ কৰে, কিন্তু বিশ্বাসঘাতকে সত্যাচাৰলৈ সবিলাপ কৰে। 3 নম্বৰ, যিজনে নিজৰ মুখ চম্ভালে তেওঁ নিজৰ প্ৰাণ ৰক্ষা কৰে, কিন্তু যিজনে মুখ বহুলকৈ মেলে তেওঁ সৰ্বনাশ হয়। 4 নম্বৰ, এলেহুৱাই ইচ্ছা কৰিলেও একো নাপায়, কিন্তু পৰিশ্ৰমীজনেই ইচ্ছা কৰিলে সম্পূৰ্ণভাৱে সন্তুষ্ট হয়। 5 নম্বৰ, সত্যতাত চলাজনে মিছা কথা ঘিণ কৰে, কিন্তু দুষ্ট লোকে নিজকে বিৰক্ত কৰে আৰু তেওঁ লজ্জাজনক কাৰ্য কৰে। আজিলৈ ইমানেই।